Hey guys, welcome back to my YouTube channel Masti Blog and बहुत दिনৰ মূৰত মই আজি ভিডিও দি আছো and কিমান 15 আগষ্টত এটা মোৰ ভিডিও আছিল তাৰ পৰা হানা কিয়নো মোৰ এক্সাম আছিল এক্সাম আজি খতম হল ভিডিও লৈ আহিলো লগতে মোৰ বিকাশ চেত্ৰী লগৰীয়া আৰু মোৰ দাদা ঘনশ্যাম বৰাল লগতে গৈ আছো আমি তিনিজন ঘাহনি পথাৰ চাবলৈ মানে কেনেকা হৈছে চাই লওঁ ঘাহনি পথাৰ কি হৈছে কেনেকা হৈছে চাই আহিম আপোনালোককো দেখাম প্লিজ ভিডিওটো স্কিপ নকৰাকৈ চাই থাকক হয় নহয় কিমান ধুনীয়া আছে কি কম আপোনালোকে ভিডিওটো স্কিপ নকৰাকৈ চাই থাকিলে আপোনালোকে মানে কেছটো কি আপোনালোকে বুজি পাব এই কাৰণে ভিডিওটো স্কিপ নকৰিব আপোনালোকে প্লিজ ভিডিওটো স্কিপ নকৰিবা আৰু যোনে মোৰ চেনেলত প্ৰথমবাৰৰ কাৰণে আহিছে মোৰ চেনেলক সাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনকো প্ৰেছ কৰি দিব আৰু সাবচিটি গৈ আছে শুনি আছে বিকাশ চেত্ৰী সাবচিটি বুলি গৈ আছে তাৰপিছত যদি ভিডিও ভাল লাগে লাইক এটা নিশ্চয় মাৰি দিব এনেকৈ কৰি মাৰি দিব নহয় আৰু ভিডিওক শেয়াৰো কৰি দিব চাই লওক গাইস কত আহি পালো আমি একদম মানে পুরা পানি হৈ আছে ইয়াৰ পৰা পাহাৰ অলপ দেখা আছে পাহাৰৰ ভিডিও পাব কালি যাম নেকি পাহাৰ বুলি ভাবি আছো কালি পাহাৰৰ ভিডিও দিম নেকি আপোনালোকে সাবস্ক্ৰাইব কৰি থৈ দিব মোৰ চেনেলক মস্তি ব্লগক কত আহি পালো চাই লওক বাহ ধাননি কি মাছ পালে নেকি কব নালাগে ইমান আছে যে ওড়ে মাছ নাই ইয়াত আহি পালো গাইস আমি এতিয়া ধাননি পথাৰৰ মাজত চাই থাকক বহুত ধুনীয়া প্লেস আছে মানে ভাল লাগে এনেকা মানে প্লেস মানে ভাল মানে যতো ধান খেতি আছে চাৰিওফালে সাইকেল আছিল এটা চাৰিওফালে মানে খেউজিয়া হৈ থাকে চাবলৈ বহুত ভাল লাগে মানে দেখিবলৈ বহুত ভাল লাগে কাৰণে চাবলৈ আহিছো কেনেকা কি হৈ আছে মানে জাপ মাৰিছো ঐ জলিয়া এইটো ভিডিওতে ইয়াতে খবৰ মাৰিলো যদি ভিডিও ভাল লাগে লাইক এটা নিশ্চয় মাৰি দিব আৰু লগ পাম নেক্সট ভিডিওত টাটা বাই বাই